सिप 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 बारिषाৰে বৰষুণ। হেৰি মই কিবা অটো এখন লৈ হস্পিটেললৈকে যাওঁ বুজিছা। ইমান ৰাতিখন তই অকলে যাব নালাগে ৰ এটা কাম কৰ অনন্তৰ ফোন নম্বৰটো আছে নহয় নাই মই অনন্তৰ লগত যাব নোৱাৰো মা কিনো কৈ থাকা তুমি মই অকলে যাম তাতকে তাতো ফোনটো অফ হৈ থকা নাই তালে ফোন কৰি আছো ফোন অন আছে ৰিং হৈ আছে মোৰ মতে সি কিবা এটা ডাঙৰ সমস্যাত পৰিছে বুজিছ পাতিছে মানে মই ইমাৰ্জেঞ্চি হস্পিটেল যাবলগীয়া হৈছে তুমি আহিব পাৰিবা নেকি এই মইনাদাৰ দোকানৰ ওচৰতে আছো এতিয়াই আহাচোন সোনকালে আহা অনন্ত ফোন unknown number ৰিচিভ কৰকচোন হেল্ল' আপুনি বাৰু অনুপৰ দেউতাক নেকি হয় মই মানে অপুৰ দেউতাকে কৈছোঁ আপুনি কোনে ক'লেনো মানে তালৈ আমি বহুত সময় ধৰি ফোন কৰি আছোঁ ৰিং হৈ আছে কিন্তু উঠোৱা নাই হয় গম পাইছোঁ মই দিগবৈৰে মোৰ নাম মাধুৰী আচলতে তেওঁ বিশেষ অসুবিধা এটাৰ বাবেহে ফোনটো ধৰিব পৰা নাই আপোনালোকৰ মিছকল দেখিয়ে মই চিন্তা কৰিছোঁ নাই বৰ্তমান সি ক'ত কি কৰি আছে সি কি অসুবিধাত আছে মানে সকলো ঠিকে আছেতো আচলতে চিন্তা কৰিবলগীয়া বিশেষ একো হোৱা নাই আপুনিনো কি অকোৱা পকোৱা কথাবোৰ কৈ আছে কথাটো ভালকৈ বুজাই কওকচোন চাওঁ ফোনটো মোক দিয়কচোন মানে তুমি হেল্ল' আমি বহুত চিন্তাত আছোঁ আপুনি জানেনে কি অকাই পকাই কথাবোৰ কৈ আছে তাক ফোনটো দিয়কচোন নহয় মানে মোৰ কথাটো শুনকচোন তেওঁ এতিয়া সুস্থ কিন্তু কথা পাতিব পৰা অৱস্থাত নাই কি হৈছে তাৰ মই আছোঁ আপোনালোকে চিন্তা কৰিব নালাগে হেল্ল' মই তাৰ ককাইকে কৈছোঁ কওকচোন তাৰ কি হৈছেনো কিবা বিশেষ শুনক তেওঁৰ কিবা এটা সৰু এক্সিডেণ্ট হৈছে ৰাস্তাৰ পৰা অজ্ঞান অৱস্থাত দুজনমান ল'ৰাই হস্পিটেললৈ লৈ আহিছে অথনি তেওঁৰ চেঞ্চ আহিছিল ডক্টৰে কৈছে তেওঁ বৰ্তমান সুস্থ কিন্তু মূৰত অলপ আঘাত পোৱাৰ কাৰণে মানে কথা পাতিবলৈ মানা কৰিছে আচ্ছা টোপনি যোৱাৰ ঔষধ দিছে আপুনি বেছি চিন্তা কৰিব নালাগে মই তেখেতক ভালকৈ চিনি পাওঁ মই লগতে আছোঁ আপোনাক বহুত ধন্যবাদ দেই আপুনি লগতে যে আছে বাবা কিনো আছ কি হৈছে সেইটো ৰ'বাচোন ভালকৈ কথাটো পাতি ল'বলৈ দিয়া সি এতিয়া ঠিকে আছেতো আছে আপোনালোকে মোক বিশ্বাস কৰক আমি কিবা এটা কৰি তালৈ যোৱাৰ ব্যৱস্থা কৰি আছোঁ আমিও যাম ঠিক আছে বাৰু আৰু মই আছোঁ আপোনালোকে চিন্তা কৰিব নালাগে দৰকাৰ হ'লে মোলৈ ফোন কৰিব আৰু ৰাতিপুৱা আহিব হ'ব আপোনাক বহুত ধন্যবাদ দেই আপুনি লগত যে আছে সেইটোৱে মানে হ'ব এতিয়া ৰাখিছোঁ দিয়ক ঠিক আছে হ'ব কি হ'ল সেইটো কচোন তাৰ যে কিবা এটা হৈছে মোৰ মনটোৱে চেবাইছিলে সৰু এটা এক্সিডেণ্ট হৈছে বেছিকৈ একো চিন্তা কৰিবলগীয়া হোৱা নাই দেই অকণমান মূৰত দুখ পাইছে ডক্টৰে কৈছে সি আউট অফ ডেঞ্জাৰ এতিয়া মেডিকেলত আছে তাক কথা পাতিব মানা কৰিছে আৰু এই ছোৱালীজনী তাৰ লগতে আছে কোনো চিন্তা কৰিব নালাগে হেৰি এটা কাম কৰ কি এই নীললৈ এটা ফোন কৰ সি মোতকৈ আগতে গৈ পাব তুমি নীলৰ নম্বৰ দিয়াচোন নীলৰ নম্বৰটো তাতে আছে কিন্তু কি বুলি আছে আমি সকলো গুচি যোৱাটো ভাল হ'ব নেকি আমি চব যাওঁ ৰচোন ৰ'বা ধৈৰ্য ধৰা মই কিবা এটা কৰি আছোঁ ৰ'বা মই নীলক ফোন কৰি আছোঁ
অনুপৰ এক্সিডেণ্টটো কেনেকৈ হ'ল? গাড়ীখনতো একো দাগ চাগ নাই, একো হোৱাৰ চিন নাই, তেন্তে মূৰত তেওঁ কেনেকৈ দুখ পালে? ডক্টৰে মূৰত মাৰিছে নেকি বুলি কিয় ক'লে? কোনে মাৰিব পাৰে বাৰু? তেওঁ সাৰ নোপোৱালৈকে পুলিচকতো একো ক'ব নোৱাৰে। অনন্তই কিবা এটা কৰা নাইতো? সঁচাকৈ যদি সি কিবা কৰিছে, কৃষ্ণ কৃষ্ণ বাসুদেৱ বাসুদেৱ। দেৰি ঐ, তই এতিয়া মোক বিচাৰি ইয়ালৈ ৰাতিখন আহিব নালাগিছিল। ফোন কৰি আছো যে ঘণ্টা ফোনটো ৰিচিভ কৰা নাই কিয়? আৰে ভাই, পৰিস্থিতিটোৰ চিটুৱেশ্যনটো বুজ না। ভয় লগা হৈছে ৰে। পুলিচ চুলিচ আহি যাব এতিয়া ইয়ালৈ। মই ঘণ্টা ভয় কৰিছো পুলিচ হলে। দেৰি, তইতো ভয় নকৰই। মাৰো বুলি মাৰি দিয় মানুহক। মই মাৰিছো বুলি তোক কোনে কৈছে? তই দেখিছিলি? চবেই তোকেই সন্দেহ কৰিছে। দিনতে মালসোপা খাই ফিটিং হৈ আছিলি। কেৱল তই গম পাৱ মই মাল খাইছিলো বুলি। ময়ে গম পাইছিলো, কিন্তু এতিয়া এনেকে নকবি যে মাৰা কৰিবলৈ তোক মই পঠাইছিলো। তুমি কেৱল মোৰ। বুজিছোঁ। সেইবাবে অনুপ আমাৰ ঘৰলৈ অহাৰ বাবে তুমি পগলা হৈ এটেক কৰিছা। এতিয়া তুমিও চাবা মই কি কৰিম। চিপ 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 বাৰিষাৰে বৰষুণ। কিয় নকওঁ? ভালো কথা নকবি দেই। মই কাকো মাৰা নাই। তাৰতো মনত আছে, সিটো হস্পিটেলত আছে। তাক চালা মই। এই তোক কোনে কৈছে মই মাৰিছো বুলি? নহয়, কথাটো কৈছো। যিয়ে নহয়, তই কিন্তু কামটো ভাল নকৰিলি। মাধুৰীয়ে যদি তোৰ কথা গম পাই নহয়, বহুত বেয়া পাব। এই অনন্ত মই, মাধুৰী মোৰ হয়। আৰু শুন, তাইক কোনোবাই চকু দিব, ঘৰতে চকু উলিয়াই আনিম। আৰু হাত দিব, হাত কাঢ়ি দিম। এই তই হাত কাটা, চকু ফুটোৱা এইবোৰ পাছৰ কথা। কিন্তু মোৰ কথাটো মান। যদি ভালে থাকিবলৈ মন আছে নহয়, তই এতিয়া ঘৰলৈ যা। বল না ভাই, বলচোন বল। কাৰ ভয় পলাম বে? কালে ভয় কৰিছো মই? অকণমান মানুহ আহিছে। বাদ দে মানুহ। কোনে দম দিব মোক? মাধুৰী মানুহ আহিছে। এনেই বেলেগ কথা পাতি থাকচোন, মাধুৰী মোৰ হয়। ভালেতো? মোৰ হয়। ভালে আছ? ৰাতিখন আহিলি কি ন? পলকি আছ তই? তেৰিকা, বুটামবিলাক কিয় মাৰা নাই? এই বাদ দে না। কালে ভয় কৰিছো মই? মাধুৰী নে বুঢ়ীলে? সিহঁত খানদানী মানুহ, গম পাইছ নে নাই? নিজৰ ভালৰ কাৰণে কৈছো। আৰু মোক নামাতিবি। আৰু মোৰ দোকানলৈ আহিছো বুলি কিন্তু নকবি, গম পাইছনে? মোৰ দোকানলৈ আহিছো বুলি নকবি। ভয় লাগে ৰে, ৰাতি টোপনি নাহিব এতিয়া মোৰ। বল উঠ না। মই আছোতো। অনন্ত, তই প্লিজ যাচোন, উঠ।
এই মুঠতে মাধুৰী মোৰ মাধুৰী তোৰ মাধুৰী মোৰ হয় প্ৰভু মাধুৰী তোৰ ঐ যা যা হেল্ল' হেল্ল' কামটো কিয় কৰিলা? কি কাম? মোৰ মাতটো তুমি ধৰিব পৰা নাই? মই মাধুৰীয়ে কৈছোঁ। মই সুধিছোঁ তুমি কামটো কিয় কৰিলা? কি ক্ষতি কৰিছে তোমাৰ অনুপে? কোন অনুপ? মই কোনো অনুপ চনুপক চিনি নাপাওঁ। কিহেৰে মাৰিছিলা মূৰত? এই তোমাৰ কি মাথা গৰম হৈছে নেকি? ইয়াৰ আগলৈকে হোৱা নাছিল, কিন্তু এতিয়া মোৰ মাথা গৰম হৈছে। কি ভাবিছা তুমি নিজকে? তোমাক কোনেও চিনি নাপাব। আৰে ফাল্টু কথা নকবা। অনন্ত মই মনে মনে থাকা। নিজকে কি বুলি ভাবা? বহুত সাহসী বুলি ভাবিছা নেকি? অনন্ত মোৰ নাম। আৰে ইমানেই যদি সাহস আছে তেতিয়াহ'লে এন্ধাৰৰ সুযোগ লৈ এটেক কিয় কৰিলা? এতিয়া দম দিবলৈ আহিছা? তুমি য'তেই নাথাকা। কি কৰিবা? কি কৰিবা? মোক কোনে কি কৰিব? আৰু মই কি তোমালৈ ভয় কৰিছো নেকি? আৰু শুনা, এইবোৰ আং বাং বলকি থাকি লাভ নাই। বহুত ধৈৰ্য ধৰি আছো এতিয়াও তোমাৰ বাবে। কথাটো তুমি বুজা আৰু চিডিল হৈ লোৱা। তুমি মোক দম দিছা? কি হয় মই তোমাৰ? কি বুলি ভাবিছা তুমি নিজক? ইমান চিলাই নাথাকিবা। মই তোমাক ভাল পাওঁ। আই লাভ ইউ। মই তোমাক ঘিণ কৰোঁ। লাজ নাই তোমাৰ? লাজ পোৱা নাই কাৰোবাক এনেকৈ জোৰ কৰিবলৈ? এই নেপাও লাজ যোৱা। আৰু দৰকাৰ হ'লে মই বহুত কিবা কিবি কৰিম। আৰু শুনা, তোমাকে অনন্তই আন কাৰো হ'বলৈ নিদিয়ে। তুমি কেৱল মোৰ। বুজিছোঁ। সেইবাবে অনুপ আমাৰ ঘৰলৈ অহাৰ বাবে তুমি পগলা হৈ এটেক কৰিছা। এতিয়া তুমিও চাবা মই কি কৰিম। তুমি যিয়ে নকৰা, যিয়ে নোকোৱা, মই ভয় নকৰোঁ। মুঠতে তুমি মোৰ হ'বই লাগিব। বাই। তুমি কথা সলাইছা। এইমাত্ৰ মোক তুমি তেওঁৰ কথা কোৱা নাছিলা? মই মানে তুমি কাৰ সৈতে আহিলা? অনন্তৰ সৈতে? চিপ 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 বাৰিষাৰে বৰষুণ।
মই তুমি একো কথা নক'বা মই আছোঁ তুমি একো চিন্তা কৰিব নালাগে মই ক'ত হস্পিটেলত মই আছোঁ নহয় তোমাৰ লগত তুমি চিন্তা নকৰিবা তোমাৰ একো নহয় কিন্তু কি হৈছে হ'ব এইবোৰ আমি পাছত পাতিমচোন তোমাৰ এটা সৰু এক্সিডেণ্ট হৈছে কিন্তু তুমি মোক তুমি চিনি পোৱা নাই নেকি পাইছোঁ মাধুৰী কিন্তু ডাক্তৰে তোমাক কথা ক'বলৈ একদম মানা কৰিছে মই তোমাৰ এক্সিডেণ্টৰ খবৰ পাই আহিলোঁ তোমাক এজন ল'ৰাই হস্পিটেললৈ লৈ আহিছিলে মানে কি ক'লা নাই মনত পৰা নাই মোৰ তুমি কি ক'ব খুজিছিলা অনন্ত মানে তেওঁ ক'ত তেওঁ মানে অনন্তই তোমাক লগ পাইছিলে নহয়নে অনন্ত কোন অনন্ত তুমি কথা সলাইছা এইমাত্ৰ মোক তুমি তেওঁৰ কথা কোৱা নাছিলা মই মানে তুমি কাৰ সৈতে আহিলা অনন্তৰ সৈতে নহয় কি কি হ'ল তোমাৰ টোপনি যোৱাই নাই নেকি নাই চিলমিলকে টোপনিটো আহিছিলহে কিবা এটা সপোন দেখি কিবা বেয়া সপোন দেখিছা মোৰ কিবা এটা হৈছে সি বাৰু বিপদত পৰিছে নেকি কৈছোৱে দেখোন তোমাক চিন্তা কৰি থাকিব নালাগে নীল গৈ পাবই বাবাও গৈছে নহয় তুমিনো কেলে ইমান চিন্তা কৰি আছা কোৱাচোন আপুনি সেইবোৰ একো বুজি নাপাব সি কিয় কথা ক'ব পৰা নাই হেৰি ছোৱালীজনীয়ে বাৰু কিবা মিছাকৈ কৈছে নেকি হেৰা সি জানো মোৰ ল'ৰা নহয় তুমি জিদ ধৰাৰ কাৰণে বাবাই আমাক দুয়োটাকে যাবলৈ নিদি সি অকলে গৈছে সি ইমান দিন গাড়ী চলালে তাৰ একোৱে নহ'ল তাতহে এক্সিডেণ্ট হ'বলৈ পালেনে দুৰ্ঘটনা মানে দুৰ্ভাগ্য ইয়াত তাত বুলিতো আৰু কোনো কথা নাই কিবা কাৰণত হ'ল আৰু সহজকে লোৱাচোন কথাটো তুমি চাবা কালিলৈ সি আহি ঘৰ ওলাব এতিয়া শুই থাকা নহ'লে কিন্তু মই এতিয়া সেই নাটক উলিয়াই লৈ পেলাই চিঞৰি চিঞৰি পঢ়িবলৈ লাগি যাম শুই থাকা আপুনিহে এই অনুপ অনুপ তই নালাগে শুই থাকচোন তই ইয়াত কেনেকে কি কেনেকে চাবি ঐ তোৰ দাদাই ফোন কৰিছিলে
দাদা আহি আছে খবৰ পায়ে মই গুচি আহিলোঁ কি হ'ল তই কচোন আৰে হ'ল কেনেকে এক মিনিট দাদা তেওঁক ডক্টৰে বেছি কথা ক'বলৈ মানা কৰিছিল মই কৈ আছোঁ তোমাক কেনেকে পালে ইণ্টাৰভিউ দি উঠি তেওঁ আমাৰ ঘৰলৈ গৈছিলে মানে অহাৰ দিনাই হঠাৎ টাউনত তেওঁক লগ পাইছিলোঁ হ'ব মনে মনে থাকচোন এতিয়া ঠিকে আছতো আছোঁ বাহিৰত তোৰ গাড়ীখন দেখি আহিছোঁ ক'তোতো এক্সিডেণ্টৰ চিন নাই আচ্ছা ইণ্টাৰভিউ বাৰু দি তোমালোকৰ ঘৰলৈ গ'ল তাৰ পাছত কি হ'ল হেল্ল' নীল সি চকু মেলিব পাৰিছেনে নীল সি কথা ক'ব পাৰিছেনে নাই এই নহয় অ' খোৱাৰ পৰা উঠি আহিছোঁহে এই গাটো বৰ এটা ভাল নহয় যে তাকে কেঁচা চোতাল একেবাৰে ফঁহিয়াই থৈ গ'ল মোৰ জীৱনত প্ৰেম কেতিয়াও হোৱা নাই বুলি নকওঁ দুলীয়াজানৰ এজন বিখ্যাত চাহ খেতিয়কৰ সম্ভ্ৰান্ত ঘৰৰ ছোৱালী তেওঁ মোৰ প্ৰেয়সী আছিল চিপ 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 বাৰিষাৰে বৰষুণ